এইখন হাতত কেইবাটাও য়োগ আৰম্ভ হৈছে, যিকেইটা য়োগ ল'লে এজন মানুহ জীৱনটো ছাকচেছফুল লাইফ হ'ব, উন্নতিৰ ওপৰত উন্নতি কৰিব, সুখ সুবিধা সকলোবিলাক পাব। হাতখনত এম চাইন হোৱাটো, মিষ্টেৰিছ ক্ৰছ চাইন হোৱাটো, বৃহস্পতি পৰ্বতত এটা ক্ৰছ চাইন হোৱাটো, জীৱন ৰেখাৰ অন্তিম ভাগত এটা মাছৰ চাইন হোৱাটো, এই সকলোবোৰ চাইন থাকিলে এজন মানুহ খুব কম সময়ৰ ভিতৰত বহুত উন্নতি কৰিব। এয়া হৈছে জীৱন ৰেখাৰ অন্তিম পৰত এটা মাছৰ চাইন, বৃহস্পতি পৰ্বতত এনেধৰণৰ ক্ৰছ, জীৱন ৰেখাত এনেধৰণৰ দুডালকে ত্ৰিভুজ হোৱাটো, মগজ ৰেখা আৰু হৃদয় ৰেখাৰ মাজত এই ক্ৰছডালৰ আৰু খুব ধুনীয়াকৈ এই শুক্ৰ পৰ্বত এনে অৱস্থাত থকা আৰু বুধ পৰ্বতত যদি মন কৰে খুব ধুনীয়া অৱস্থাত এনে থকা, খুব ধুনীয়াকৈ এম নিচান হৈ থকাটো, এনেধৰণৰ ৰেখা যদি থাকে তেন্তে জীৱনত সকলোবিলাক সুখ সুবিধা আপুনি নিশ্চয় পাব আপুনি জীয়াই থকা অৱস্থাত।